চিন্তা কৰি আছে ন? এই ল'ৰাটোক বজাৰলৈ পঠিয়াইছিলো, আগৰ নিচিনা হৈ গৈছে নহয়, টেঙৰ বেঙৰ নহয় নহয়। হয় নেকি? তাৰপৰা মই কালি অসমে তালৈ গৈছিলো, তাক গড়খন চাবলৈ গৈছিলো। এইখন জেগাত বহি পিনি চকীটো লৈ পিনি এনেকে গড়টোকে চাই আছে। হয় নেকি? তাৰপিছত কাপোৰো সোমোৱা নাই, গড় কাম কৰি থবলৈ কৈছো, একো কৰা নাই। গড়টোকে এনেকে চাৰিওফালে এনেকে গড়টো চাবলৈ কৈছা যে, ইয়াৰ কাৰণে মই গড়টোকে চাই আছো বুলি কৈছে। মই এই অকমান টেঙৰ মানে ডাঙৰ হৈ আহিছে, সি অকমান বুজি পোৱা হৈছে বুলিয়ে ভাবিছিলো। সি একে আছে তেতিয়া হৈ আছে ন? মা কি কৰিছ? মই বজাৰ কৰি আনিলো নহয়। এই বজাৰটো আনিব পাৰিলে দেই। ভগৱান তেনেকে ভাল কৰি দিলে হ'ব আৰু। এইটো চাহ লিষ্টটো। 1 আলু চাহ, 2 পিয়াজ, এইটো 3 নম্বৰ নহৰু, এইটো চাহ 4 নম্বৰ পটল, এইটো চাহ 4টা, 5 নম্বৰ জলকীয়া, এইটো 5টা চাহ। মই বজাৰ কৰিব পাৰিলো আৰু মই বজাৰ কৰিব নোৱাৰো ভাবিছিলো নহয়, এয়া বজাৰ কৰিব পাৰিলো মই। তই কি আনিলি? মই এটা পিয়াজ, এটা নহৰু, 4টা পটল আনিব কৈছিলো নি মই? হে ভগৱান, ল'ৰাটো কেতিয়াও টেঙৰ নহয়।